আপোনালোকক মোৰ অন্য এটি মিনি ভ্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰিছোঁ কামাখ্যা মন্দিৰৰ পৰা। কামাখ্যা মন্দিৰৰ কথা সকলোৱে জানে। বহু দিনৰ পৰা আশা এটা কৰি আছিলোঁ আহিম বুলি, ফাইনেলি আহি গ'লো। মনটোৱে ভৰি গৈছে আৰু আমি চাকি দিবৰ বাবে ৰৈ আছোঁ। ইমান যেন মানুহ হৈছে ন, বহুত বেছি ভাল লাগিছে আহি পিনে। মই যেন ইয়াত আহি পিনে হাঁহি আছোঁ, যেন মনৰ পৰা সকলো দুখ নাইকিয়া হৈ গৈছে তেনেকুৱা লাগিছে। আৰু ইয়াত দোকানবোৰ ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে। ময়ো স্পেচিয়েল মানুহজনৰ বাবে এপাক খাৰু ল'লোঁ, য'ত কামাখ্যা বুলি লিখা আছে, ভাল লাগিছে বহুত। অকণমান মন্দিৰটো দেখাই দিছোঁ, আপোনালোকে ইয়াত ফটো তুলিব পাৰিব, বহুত কেমেৰা থাকে। আৰু এয়া আমি চাকিখিনি ধুনীয়াকৈ জ্বলাই ল'লোঁ। আৰু আমি মালিগাঁও ফ্লাইঅভাৰৰ পৰা কিমান ওপৰত আছোঁ চাওকচোন, একদম 5 কিলোমিটাৰমান ওপৰত আছোঁ। আৰু এয়া আমি প্ৰসাদ লৈ ল'লোঁ। আৰু মই কিবা কিবি কৈ আছিলোঁ, বেকগ্ৰাউণ্ড চাউণ্ডটো বহুত আহিছে, গতিকে মই মিউট কৰি দিব লগা হৈ গৈছে। আৰু ইয়াত এটা পুখুৰীও আছে, য'ৰ পানী স্পৰ্শ কৰিলে আপোনাক পবিত্ৰ বুলি কোৱা হয়। আৰু ইয়াত ছাগলী বা পাৰ এৰি দিলে ইয়াৰ পানীৰে ধুই লৈ যোৱা হয়। তো বাই বাই।